এতিয়া মানে এখন ঘৰতে 15খনকৈ জব কাৰ্ড আছে, সেইকাৰণে মই উত্থাপন তেওঁ কৰিছিলে, কিন্তু সেইবিলাক ক'বৰ কাৰণে আনষ্টাৰ্ট কৰি থৈ দিলে কুৱেশ্যনবিলাক, আমাক উত্থাপনে কৰিব নিদিলে। যেনেকুৱা এতিয়া এই যে এখন ঘৰত তাৰমানে এখন ঘৰত 15খনকৈ জব কাৰ্ড আছে, তথ্য হোৱা আছে, চব তথ্য বাইন কৰিছোঁ। আৰু এই জব কাৰ্ডৰ দ্বাৰাই দি কিছুমান মৰামৰি ব্যক্তিৰ দ্বাৰাই তেওঁলোকে জব কাৰ্ড ওলাইছে, জব কাৰ্ড বুলি তেওঁলোকে পইচা পেলাই উলিয়াই আছে, চব ৰাস্তাৰ ৰুল। আৰু মৃত মানুহৰ নামতো জব কাৰ্ড উলিয়াই পেলাই তেওঁলোকে খাই আছে। আৰু এইবিলাক চব বস্তুতে এনেকুৱা গণ্ডগোল আছে, কিন্তু এইবিলাক তথ্য আমি দিয়াৰ পাছত তেওঁলোকে আনষ্টাৰ্ট কৰি দিয়ে, কুৱেশ্যন কৰিব নোৱাৰে। মই এইটো ক'ব বিচাৰিছোঁ, কাৰণ আমি আজি আমাৰ যেনেকুৱা আমাৰ লিডাৰে বিৰোধী পাৰ্টী আমাৰ নাৰ্জাৰীয়ে তেনে এইবিলাক কুৱেশ্যন জব কাৰ্ড কৰিছিলে, ঠিক তেনেকৈ ময়ো আনিছিলোঁ। কিন্তু তাৰপিছত আমি এনেকুৱা জব কাৰ্ডৰ কেলেংকাৰী পাইছোঁ, যিখন কেলেংকাৰী এখন ঘৰতে কিছুমানৰ 15খনকৈ জব কাৰ্ড আছে। কিন্তু সেই 15খনকৈ জব কাৰ্ড থকাৰ স্বত্তেও আমি এইবিলাক সদন কৰাৰ কাৰণে আমি আজি সদনত জনাব বিচাৰিছিলোঁ, কিন্তু আমি সদনত জনাব নোৱাৰিলোঁ। কাৰণ যিকোনো ব্যক্তিগত তথ্য হোৱা প্ৰমাণ কৰি ওলাইছোঁ, যদি এখন ঘৰত যদি 15খনকৈ জব কাৰ্ড থাকে, তেতিয়াহ'লে বাকীবিলাকে কি কৰিব? আৰু ঠিক তেনেকৈ তেওঁলোকৰ মাষ্টৰ ৰোল ওলাইছোঁ 15খন জব কাৰ্ড কৰি তেওঁলোকে পইচাবিলাক উলিয়াই ৰুলিং চৰকাৰৰ যিবিলাক চেয়াৰমেন আছে তেওঁলোকে উলিয়াই তেওঁলোকে খাইছে। আৰু যেনেকৈ ইয়াতে লিখা আছে আপোনাৰ জব কাৰ্ডত মৰা মানুহৰ ব্যক্তিৰ পৰা জব কাৰ্ড বনাই পেলাইও তেওঁলোকে পইচাবিলাক নিজৰ একাউণ্ট খুলি পেলাই তেওঁলোকে পইচাবিলাক উলিয়াই পেলাই খাই আছে। আৰু তাতে আৰু যিবিলাক ছোৱালী বিয়া দিছে, বিয়া দিয়া মানুহৰ নামবিলাকতো তেওঁলোকে একাউণ্ট খুলিছে, খুলি পেলাই জব কাৰ্ড অথৰাইজ বনাইছে, বনাই পেলাই তেওঁলোকে সেইবিলাক পইচা খাইছে। আৰু যিবিলাকে কৰ্ম কৰিছে সেইবিলাক ব্যক্তি আজিলৈকে কৰ্ম কৰিব পোৱা নাই, আৰু লগতে তেওঁলোকে কৰ্ম কৰা ব্যক্তিবিলাক পইচাবিলাক পোৱা নাই। সেইটোৰ কাৰণে জনাব বিচাৰিছিলোঁ, এইখিনি ক'ব লগা।